হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই লৈ আহিছোঁ শুকান মাছৰ সৈতে ৰঙালাও ভাজি। শুকান মাছ মানে মিছা মাছ লৈছোঁ। এই মিছা মাছখিনি শুকান মাছ হয়। আৰু মিছা মাছৰ মাথাটো অলপ ভাঙি লৈছোঁ আৰু ভালদৰে গৰম পানী দি ধুই লৈছোঁ। আৰু ইয়াতে লৈছোঁ ৰঙালাও এচিটি, আৰু ৰঙালাওখিনি টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। পিঁয়াজ এটা লৈছোঁ, ডাঙৰ চাইজৰ পিঁয়াজ এটা, সেইটো মিহি মিহিকৈ কাটি লৈছোঁ। আৰু কেৰাহীটোত অলপমান সৰিয়হ তেল দিম, আৰু ইয়াতে শুকান জলকীয়া এটা ভাঙি দিম আৰু পিঁয়াজ দিম। পিঁয়াজখিনি দি ভালদৰে এইখিনি ৰঙাকৈ ভাজি ল'ম। আৰু যদি আদা নহৰু পেষ্ট দিব বিচাৰে, আদা নহৰু পেষ্টটো দিব পাৰে। আৰু এইখিনি ৰঙা হোৱালৈকে ভালদৰে ভাজি ল'ম। আৰু মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্ছ বা ভিডিঅ' প্ৰথম চাইছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব, তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব। আৰু পিঁয়াজখিনি ৰঙাকৈ ভজা হোৱাৰ পিছত এতিয়া শুকান মাছখিনি দি দিম। আৰু শুকান মাছখিনি দি পেলাই ভালদৰে এইখিনি ভাজি ল'ম। তেতিয়া গন্ধ ভাৱ এটা নাহে শুকান মাছখিনি ভাজি ল'লে। আৰু মাছখিনি মই ৰঙচুৱাকৈ ভাজি ল'ম, তেতিয়া ইমান এটা গন্ধ নাহে। আৰু এতিয়া গোটেইখিনি পিঁয়াজৰ সৈতে ভাজি লৈছোঁ। আৰু ভাজি লোৱাৰ পিছত টুকুৰা টুকুৰকৈ কাটি লোৱা ৰঙালাওখিনি ইয়াতে দি দিম। ইয়াতে হিচাপমতে সোৱাদ অনুযায়ী নিমখ দিছোঁ, হালধি গুড়ি আৰু জিৰা গুড়ি দিছোঁ, আৰু কালাৰ হ'বৰ কাৰণে ৰেড চিলি পাউডাৰ অলপ দিছোঁ। আৰু দি পেলাই ভালদৰে এইখিনি ঢাকি দিম, আৰু ঢাকি সিজিবলৈ দিম এইখিনি। আৰু সিজাৰ পিছত হেতাখনৰ দি ভালদৰে ভাঙি দিম, আৰু অলপ মিহিকৈ গুড়াকৈ বনাম। পানীখিনি শুকাই যোৱালৈকে ভালদৰে ভাজি ল'ম। এতিয়া ঢাকনখন লগাই দিছোঁ, আৰু 5 মিনিটৰ কাৰণে ঢাকনখন লগাই দি অলপ সিজাৰ পিছত এইখিনি হেতা এখনৰ সৈতে মিহি মিহিকৈ এনেকৈ ভাঙি দিম। আৰু ভাঙি লেটলেটীয়া নিচিনা কৰি দিম, তেতিয়া খাবলৈও ভাল হয়, ভাতৰ লগত সানি খাবও ভাল হয়। আৰু দালি নোহোৱাকৈ আপুনি খাব পাৰিব এনেকুৱা যদি ৰঙালাওৰ সৈতে শুকান মাছ বনায়। আৰু প্ৰায়ভাগেই সিজি গৈছেগৈ, আৰু সিজি যোৱাৰ পিছত এতিয়া ভালদৰে এইখিনি ভাঙি দিম। আৰু ভাঙি দিয়াৰ পিছত গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব, বিৰাটেই ভাল লাগিব খাই। আৰু এনেকৈ যদি নাই খোৱা, এনেকৈ ঘৰতে এনেকৈ বনাই চাব, বিৰাটেই ভাল লাগে খাই। আৰু কেঁচা মিছা মাছটো খোৱা হয়েই, এনেকৈ শুকান মাছ মিছা মাছ খাই চাবচোন, বিৰাটেই ভাল লাগিব। এতিয়া ভালদৰে সিজাৰ পিছত হেতাখনে ভালদৰে ভাঙি দিছোঁ, আৰু ভাঙি দিয়াৰ পিছত দেখিছেনে অলপ লেটলেটীয়া হৈ গৈছেগৈ। আৰু একেবাৰে শেষত ধনিয়া পাত দুটামান মিহি মিহিকৈ এনেদৰে কাটি দিম, তেতিয়া গোন্ধটোও ধুনীয়া হ'ব আৰু খায়ো ভাল লাগিব। এতিয়া ধনিয়া পাতকেইটা এনেকৈ কাটি দিছোঁ মিহি মিহিকৈ, আৰু এনেকৈ ঘৰতে বনাই চাব, বিৰাটেই ভাল লাগিব। আৰু গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া এটা জলকীয়া কাটি দিছোঁ, হিচাপমতে জলকীয়া দিছোঁ, পাৰিলে 2-3টামানো দিব পাৰিব, কথা নাই। এতিয়া মই এটাই জলকীয়া দিছোঁ, আৰু পানীখিনি ভালদৰে শুকাই গ'লগৈ। আৰু শুকাই যোৱাৰ পিছত এনেদৰে ভালদৰে মিক্স কৰি দিছোঁ।